নমস্কাৰ বন্ধু বান্ধৱীসকল, কৃষ্ণ কথা ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত এটি কবিতা শ্বেয়াৰ কৰিব আহিছোঁ। যদি কবিতাটো ভাল লাগে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আৰু এনেধৰণৰ কবিতাবোৰ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা অল নটিফিকেশ্যনটো দবাই ৰাখিব। গতিকে আহক পলম নকৰি কবিতাটো আৰম্ভ কৰোঁ। কবিতাটোৰ লিখক শ্ৰীকৃষ্ণ দাস, আবৃত্তিকাৰ শ্ৰীকৃষ্ণ দাস। কবিতাৰ শিৰোনাম বলিয়া বান। নাজানো ক'ৰ পৰা আহে, কিয় আহে, কেতিয়া আহে। পৃথিৱী হাজাৰ হাজাৰ জীৱৰ মনত অসন্তোষ জন্মাবলৈ, মৃত্যু দিবলৈ, ৰং খানিবলৈ। হয়তো যাৰ মনত ৰং খানে এবাৰলৈ কন্দুৱাই থৈ যায় সেই বলিয়া বানে। এমুঠি অন্নৰ বাবে হাহাকাৰ গাঁৱৰ প্ৰতিটো জীৱ, খাদ্য সংকটত ভোগে হাজাৰ হাজাৰ জীৱই। হয়তো বহু জীৱই খাদ্যৰ বাবে আঁকোৱালি লয় নিজৰ চিৰস্থায়ী মৃত্যু। প্ৰতিদিনেই কাম কৰি খোৱা প্ৰত্যেকজন ব্যক্তি আজি স্তব্ধ হৈ ৰৈছে নিজৰ জীৱন বাটত। গাঁৱৰ প্ৰতিটো আলি পদূলি, ঘৰ, স্কুল, ঘৰ, নামঘৰ আজি সঁচাকৈ দেখোন বলিয়া বানৰ বুকুত। তেজক পানী কৰি মূৰৰ ঘাম মাটিত পেলাই চহ কৰি ভুই ৰুই থোৱা মাটিডৰা আজি বলিয়া বানৰ বুকুত। চাৰিওফালে বানৰ তাণ্ডৱ, বানৰ মাথো বানৰ।